Hello everyone, welcome back to my channel. এয়া আপোনালোকে দেখিছে দুৰ্গা মাক প্ৰাৰ্থনা কৰি আছে যেহেতু এটো দুৰ্গা পূজাৰে ভিডিও হয় মই হে আপলোড কৰা নাছিলো অলপ ব্যস্ত হৈ আছিল আপোনালোকে প্ৰাৰ্থনা শুনক আৰু ভিডিওটো শেষলৈকে চাই থাকিব তাৰ পিছত এটো হৈছে দিৱালীৰ ক্লিপ হয় এ আপোনালোকে দেখিছে বাহিৰত বম ফুটাই আছে দৰ্জাখন লক কৰি দিছো ইহঁতি বহুত ভয় খাইছে আসলতে কি শব্দ হৈছে বুলিব বাহিৰলৈ যোৱাই নাই ভয়তে বেয়াও লাগে একচুয়ালি এই ফটো কাপোৰ ফুটাবই নালাগে এয়া সক তাৰ পিছত মই সুতাল হাৰি আছো কোনোবাই আহি ইয়াত বম ফুটাই থৈ গৈছিল আৰু একেবাৰে লেটেৰা কৰি পেলালে ঠাইখিনি হেতু কাৰণে মই সফা কৰি ললো লেটেৰা হৈ থাকিলে এনো ভাল নালাগে হেতু কাৰণে মই সফা কৰি লৈছো কাৰণ এইখিনি ঠাই মই সদায় সফা কৰোৱে হেতু কাৰণে কোনোবাই আহি ইয়াত বিস্কুটৰ পেকেট বা বেলেগ বস্তু পেলাই থৈ গলো মই বেয়া পাওঁ তাৰ পিছত এয়া চাওক এক বাল্টিং হৈছে ফটকাৰ জাবৰ এতিয়া এহতি কিমান ধুনীয়াকৈ শুই আছে আৰু হেইবোৰ আপোনালোকে দেখিছে মই জাবৰবোৰ জ্বলাই দিছো তাত আৰু এতিয়া চাওক এইখিনি ঠাই কিমান ধুনীয়াকৈ সফা হৈ গল তাৰ পিছত মই এমব্ৰয়ডাৰী কৰি আছো এ সোয়েটাৰত মই এমব্ৰয়ডাৰী কৰিছো আপোনালোকক মই পাছত দেখুৱাম পিন্ধি দেখুৱাম এতিয়া মই চিলাহে আছো হোৱাগে নাই কম্বল দি দিছো আৰু নাতি ইয়াতে হৈছে মিনিৰ মাক জনী আপোনালোকে দেখিলে আগৰ ভিডিও বিলাকতো মই দেখাইছিলো তাইৰ মাক জনী সব বস্তা এখন দি দিয়া আছে ইয়াতে এয়া আছে তুলসী ভেটি যিটো মই কালাৰ কৰিছিলো তুলসী পুলি ৰুই দিছো তাত আন্ধাৰ হ'বলে হৈছে ইয়াত আকৌ আন্ধাৰ আপোনাৰ দেৰিকে হয় 6:30 মান বজাত আন্ধাৰটো হ'ব তাৰ পিছত ইহঁতে দুটাই ভাত খাই শুই আছে হে গাইস এতিয়া সময় হৈছে 4টা অলপ এনে ওলাই আহিছো আৰু ইয়াৰ বতৰটো চাওক অলপ বৰষুণ দিছিল ডাৱৰীয়া হৈ আছে বতৰটো আমাৰ এখেত নাই ডিউটি গল তাকে মই অকমান এনে ৰুমৰ ওচৰতে ওলাই আহিছো এই গৰু পোৱালিটোক মই মৰম কৰি দিছো ওচৰৰে ঘৰৰে হয় অৱশ্যে এগেটা ক্লিপ আজিৰে হয় কিন্তু দেই ঠিক আছে আজিলৈ ইমানখিনি ভিডিওটো চাই যদি আপোনালোকৰ ভাল লাগে তেতিয়া লাইক কমেন্ট আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছো বাই বাই গাইস